So hello guys, welcome back to my YouTube channel Legend Guys. আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'ৰ মাজলৈ। তো আজি গৈ আছোঁ ৰৈ বিনালে চাবৰ কাৰণে। এতিয়া লিবাস আহি আছে, এতিয়া আমি দুইটা যাম। তো আপোনালোকক দেখাই থাকিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কোনে কোনে ৰৈ বিনালে চালে আৰু কোনে কোনে নাই চোৱা নিশ্চয় কমেণ্ট এটা কৰি জনাব। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। গৈ আছোঁ ৰৈ বিনালে চাবলৈ, দাদুৱে গাড়ী চলাই আছে, মই পিছফালে উঠি গৈ আছোঁ। আমি ৰৈ বিনালে চাবলৈ গৈছোঁ, আমি পানীগাঁও হৈ গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ ৰাস্তাটো। চ' এতিয়া ফাৰ্ষ্টতে বাইকত তেল ভৰাই লওঁ। তো এতিয়া ডিপুত আহিছোঁ তেল ভৰাবলৈ। চ' এয়া হৈছে আমাৰ লখিমপুৰ বৰমূৰীয়া তিনিআলিৰ পৰা কেবি ৰোড। তো আপোনালোকে ট্ৰেফিক জাম চাওক, ইমানেই ট্ৰেফিক জাম মানে পূৰা এইকণ টাইমত পূৰা ট্ৰেফিক জাম হৈ যায়, মানে পূৰা ভিৰ লাগে, মানুহ অফিচ স্কুল তেনেকুৱা থাকেতো। এতিয়া এই ট্ৰেফিক জামৰ মাজে মাজে এতিয়া গৈ আছোঁ। যিয়ে নহওক যাবই লাগিব, কাৰণ জুবিন দা চিনেমা, জুবিন দাকে চিন্তি গৈ আছোঁ। এতিয়া এয়া হৈছে আমাৰ লখিমপুৰ চাৰিআলি, এয়াই ট্ৰেফিক জাম। তো গাইজ লখিমপুৰ ত্যাগ ক্ষেত্ৰৰ ফ্ৰণ্টত কিবা আন্দোলন হৈ আছে বুলি, তাকে চাই যাওঁ বুলি আহিলোঁ। এইফালে পূৰা আন্দোলন চলি আছে। তো এয়া নাৰ্ছখিনিয়ে কিবা আন্দোলন কৰি আছে, কিবা দৰমহা খেলি মেলি চাগে। এইফালে পূৰা আন্দোলন চলি আছে। পূৰা আন্দোলন চলি আছে। আমাৰ দাবীসমূহ আপোনালোকে নিশ্চয় জ্ঞাত, আমি হোৱাটছআপ গ্ৰুপত বহুতবাৰ শ্বেয়াৰ কৰিছোঁ। আমাৰ দাবী যে প্ৰথম দাবী এনেকৈ ধৰণৰ এইফালে কিবা দৰমহা কিবা কিবি কাৰণত আন্দোলন কৰি আছে। এইফালে চাওক লখিমপুৰত, সকলো ধৰণৰ কৰ্মচাৰীলৈ এইফালে লখিমপুৰ ত্যাগ ক্ষেত্ৰৰ ফ্ৰণ্টত এইফালে আন্দোলন। চ' এইফালে আহি গ'ল নিউজ চেনেলৰ মানুহ নিউজ কৰি আছে। এখন আছে লখিমপুৰ ত্যাগ ক্ষেত্ৰ, ইয়াতে আপোনাৰ জুবিন দাৰ ধুনীয়াকৈ ছবি এখন অঁকা আছে। আৰু জুবিন দা লখিমপুৰ আহিলে ইয়াতে প্ৰগ্ৰেম কৰে। চ' এয়া হৈছে আমাৰ লখিমপুৰ বিশ্ব হল। তো এইখিনি ইমান মানুহ আহি ৰখি আছে কাৰণ জুবিন দাৰ কাৰণে। তো এতিয়া আমাৰ সোমাবৰ কাৰণে দৰ্জা খুলি দিছে, লাইন পাতি আছোঁ। এয়া হৈছে বিশ্ব হলৰ ৱেটিং ৰুম। তো ইয়াতে চবেই ফটো চটো মাৰি আছে আৰু। এতিয়া আমি সোমাই গৈ আছোঁ হলৰ ভিতৰলৈ। তো মানে আজি 3 তাৰিখ, মানে আজি 3 দিন হ'ল যদিও ইমান মানুহ এতিয়াও আহিয়ে আছে। চ' এতিয়া আমি হলৰ ভিতৰত সোমাই আহি নিজৰ ছিটত বহিলোহি। তো এইফালে লিবাছে মই বহিলোহি। তো আপোনালোকক চিনেমা শেষ হোৱাৰ পাছত লগ পাইছোঁ, কাৰণ ইয়াত এতিয়া ভিডিঅ' কৰা ফটো মাৰা এলাও নাই, গতিকে ৱেইট কৰক। তো এইফালে পূৰা চিনেমা শেষ হৈ গ'ল আৰু মানে কি ক'ম, চিনেমাখনৰ বিষয়ে ক'বলৈ একো ভাষা নাই। আপোনালোকে নিজে আহি চাই এক্সপিৰিয়েঞ্চটো লৈ ল'ব। আৰু মানে চিনেমাখন ইমানেই ভাল হৈছে, তো মানে ক'বলৈ ভাষা নাই। চ' এতিয়া চিনেমা চাই মেলি ঘৰলৈ আহিলোঁ আৰু চিনেমাখন বহুত ভাল হৈছে। যোনে নাই চোৱা আপোনালোকে গৈ পিনি চিনেমাখন চাবগৈ, তেতিয়া গম পাব। আৰু সেয়াই আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ দিছোঁ গাইজ, বাই বাই, জয় জুবিন দা।